আজি মই লৈ আহিছোঁ আপোনালোকৰ কাষলৈ হাঁহৰ মাংস আৰু পচলা। চাওঁ আহকচোন। হাঁহৰ মাংস আৰু পচলা বনাবৰ বাবে আমি ব্যৱহাৰ কৰা সামগ্ৰীখিনি হৈছে প্ৰথমতে এটা মই সৰু কলৰ পচলা লৈছোঁ, 250 গ্ৰাম হাঁহৰ মাংস, তাৰপিছত দুটা আলু লৈছোঁ, মই সৰু সৰুকৈ নিজৰ চাইজত কাটি লৈছোঁ, পিঁয়াজ, জলকীয়া, নিমখ, হালধি, মিঠাতেল আৰু মছলা গুড়ি। মছলাখিনি মই ঘৰতে নিজে পিহি মেলি গুড়ি কৰি লৈছোঁ। নহৰু কেইফুটামান ব্যৱহাৰ কৰিছোঁ আৰু লগত আদা ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি কলৰ পচলাটো ওপৰৰ আঁহখিনি গুচাই লৈছোঁ ভালদৰে। পচলাটোৰ আঁহখিনি গুচোৱাৰ পিছত আমি পাতল পাতলকৈ সৰু সৰু চাইজত আমি কাটি লৈছোঁ। পচলাখিনি গোল গোলকৈ কটাৰ পিছত মই এটা গিলাচ ব্যৱহাৰ কৰিছোঁ। গিলাচটো যদি এনেকৈ পচলাখিনিৰ ওপৰত মাৰি দিয়া হয় তেতিয়া পচলাখিনি মিহি হয় আৰু সৰু সৰু চাইজত হয়, বহুত মিহি হৈ যায়। আপোনালোকেও তেনেকৈ ব্যৱহাৰ কৰিব পাৰিব। এয়া আমাৰ পচলাখিনি কটা ৰেডি হৈ গ'ল। প্ৰথমতে মই হাই ফ্লেমত দি কেৰাহীখন গৰম কৰি লৈছোঁ। গৰম হোৱা কেৰাহীখনত মিঠাতেল দিছোঁ, কাৰণ মিঠাতেল মই বহুত বেছিও দিয়া নাই, কাৰণ হাঁহৰ মাংসটো এনেও তেলি হয়। এয়া আমাৰ তেল গৰম হ'ল। গৰম হোৱা তেলখিনিত যোনখিনি পিঁয়াজ আমি কাটি থৈছিলোঁ সেই পিঁয়াজখিনি ভাজি ল'ম 2-3 মিনিটমান, কাৰণ পিঁয়াজখিনি ৰঙা হ'লে বেছি ভাল হ'ব। তাৰপিছত আদা নহৰু পেষ্টখিনি আমি লগতে দি দিছোঁ। যেতিয়ালৈকে আদা নহৰু পিঁয়াজৰ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে আমি ভালদৰে ভাজি থাকিম 2-3 মিনিটমান। এতিয়া আমি খুন্দি থোৱা মছলাখিনি দি দিছোঁ, কাৰণ মই বেছি মছলা ব্যৱহাৰ কৰা নাই। সৰু চামুচেৰে এচামুচ হালধি ব্যৱহাৰ কৰিছোঁ। গোটেই মিশ্ৰণখিনি আমি ভালদৰে ভাজি আছোঁ। আদা নহৰু পিঁয়াজখিনি প্ৰায় ৰঙা হৈ গৈছে। তাৰপিছত আমি মাংসখিনি দি দিছোঁ। মাংসখিনি আমি লাহে লাহে অলপ টাইম ভাজি ৰাখিম। প্ৰয়োজন অনুসাৰে আমি নিমখ দিছোঁ। লগতে আমি যোনখিনি পিহি থৈছিলোঁ সেই জলকীয়াখিনি দি দিছোঁ। অলপ জ্বলা হ'লে ভালেই লাগে, সেইবাবে মই জলকীয়া 4-5টামান ব্যৱহাৰ কৰিছোঁ। ভালদৰে গোটেইখিনি মিশ্ৰণ মিহলি কৰাৰ পিছত তাৰপিছত আমি এখন ঢাকনি দি মাংসখিনি সিজিবলৈ দিছোঁ, যাতে অলপ টাইম সিজে। ঢাকনিখন উদঙাই চাইছোঁ, মাংসখিনিৰ পৰা তেল ওলাইছে। দেখিছেনে? আমি ইমান তেল দিয়া নাছিলোঁ, যিহেতু হাঁহৰ মাংস ইমান তেলি, সেইবাবে অকণমান তেল ওলোৱা আৰম্ভ কৰিছে। সৰু সৰু চাইজত যোনখিনি আলু আমি কাটি ৰাখিছিলোঁ সেই আলুখিনি আমি মাংসত যোগ কৰিছোঁ। তাৰপিছত আমি পচলাখিনি দি দিছোঁ। গোটেইখিনি মিশ্ৰণ আমি ভালদৰে লৰাই আছোঁ। মাংসখিনিৰ ওপৰত আলু আৰু পচলাখিনি দি ৰাখিছোঁ, গতিকে আকৌবাৰ আমি এখন ঢাকনিৰে ঢাকি ৰাখিছোঁ অলপ সিজালৈকে। আমি 5 মিনিটৰ মূৰে মূৰে ঢাকনিখন উদঙাই মাংসখিনি লৰাই আছোঁ, কিয়নো মাংসখিনি যাতে কেৰাহীত লাগি নধৰে। সিজা হোৱাৰ পিছত মাংসখিনি অলপ মই ধনিয়া পাত যোগ দিছোঁ, কাৰণ ধনিয়া পাত দিলে গোন্ধটো বেছি ভাল হয়। ধনিয়া পাত নাথাকিলে আপোনালোকে মান ধনিয়া পাতো ব্যৱহাৰ কৰিব পাৰিব। এয়া আমাৰ মাংসখিনি 20 মিনিটৰ পিছত সম্পূৰ্ণভাৱে সিজি গ'ল আৰু বহুত ধুনীয়াকৈ সিজিছে, আপোনালোকেও দেখিবলৈ পাইছে। মাংসখিনিত মই পানী ব্যৱহাৰ কৰা নাই, কিয়নো পচলাৰ পৰা অলপ পানী ওলায় আৰু মাংসখিনি হাঁহৰ যিহেতু, গতিকে মাংসৰ পৰা অলপ তেল ওলায়। মই হাঁহৰ মাংসখিনি আজি পানী নিদিয়াকৈ বনাইছোঁ, যিহেতু মই আজি ৰুটিৰ লগত খাম। আপোনালোকেও পানী ব্যৱহাৰ কৰিব পাৰিব অলপ, তেতিয়া অকণমান যেনিবা জুলীয়া নিচিনা হ'ব। ফাইনেলি হাঁহ আৰু পচলা মাংস ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ মছলা নিদিয়াকৈ হাঁহৰ মাংস বনাব পাৰিব। চাওকচোন কিমান ধুনীয়া হৈছে আৰু লগতে বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। মোৰ যদি এই ৰেচিপিটো চাই ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, শুভৰাত্ৰি।